dish ready. একদম simple আৰু একেবাৰে সহজ। এবাৰ ট্ৰাই কৰিব। Hello and welcome back to my YouTube channel. সকলোকে স্বাগতম জনাইছোঁ। যে আপোনালোকলৈ এটা লৈ আহিছোঁ ৰেচিপি ভিডিঅ' একেবাৰে মানে অসমীয়া থলুৱা কিছুমান বস্তুৰে যেনেকৈ আমি পিটিকা বনাই খাব পাৰোঁ মানে পাতত দি পুৰি এনেধৰণৰ কিছুমান বস্তু আছে তাৰে ভিতৰত এটা হৈছে খুতুৰা শাক পিছে মই এবাৰ ফাৰ্ষ্ট টাইম খাম যিহেতুকে আমাৰ বৌয়ে বনাব সেইটো মই নবনাওঁ সেইটো আজিলৈকে মই তেনেকৈ খাই পোৱা নাই আজি মানে ফাৰ্ষ্ট খাম আৰু ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম সেইটোকে তো ভিডিঅ'টো শেষলৈকে চাই থাকিব দেৰি নকৰি বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ খুতুৰা শাক কলপাতত দিয়া মানে জুইত পাতত দিয়া বলক যদি কোনোবা মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'খিনিৰ নটিফিকেশ্যনবিলাক আপোনালোকে আগতীয়াকৈ লাভ কৰে তেনেহ'লে বলক দেৰি নকৰি ভিডিঅ'ৰ মাজলৈ আগবাঢ়া মেইন বস্তু বনাই থাকে নতুন নতুন ৰেচিপি আজি আপোনালোকলৈ এওঁৱেই আগবঢ়াব শাকৰ ৰেচিপিটো আমাৰ হাজৰিকাই বনাব বাৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু নতুন নতুন ভিডিঅ'বিলাক আহি থাকিব গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আজি মানে বহুত স্পেচিয়েল এটা ৰেচিপি হ'ব গতিকে ভিডিঅ'টো শেষলৈকে চাব শাহু বোৱাৰী আমি ননদ সকলো মিলি এটা ৰেচিপি বনাম আপোনালোকলৈ আগবঢ়াম গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব কিবা ক'বা নেকি তোমালোকে মাতাশ্ৰী তেনেহ'লে বলক পটাপট ষ্টাৰ্ট কৰক এয়া হৈছে খুতৰা শাক আজি পাতত দিয়া হ'ব চাই থাকিব ভিডিঅ'টো শেষলৈকে যিহেতুকে পাতত দিম সেইকাৰণে লাগিব এখন কলপাত সেইখন জুইত ভালদৰে সেকি লৈছোঁ অলপ ইয়াৰ পাছতে কলপাতখনত ভালদৰে ধুই থোৱা খুতুৰা শাকখিনি ইয়াতে মেৰিয়াই দিম ভালদৰে এনেধৰণে কলপাতখিলাত মেৰিয়াই ল'ব লাগিব পাকটো ভালদৰে ভিডিঅ'টোত চাই ল'ব কলপাতখিলাত এনেকৈ মেৰিয়াই লাষ্টত বান্ধি দিব লাগিব ভালদৰে পাকটো এবাৰ চাই ল'ব আৰু এই ডিছটো এবাৰ নিশ্চয় ট্ৰাই কৰিব কাৰণ বহুত টেষ্টি হয় এনেও পুৰা বস্তুবিলাক খাবলৈ বহুতেই টেষ্টি হয় গতিকে এইটো এবাৰ ট্ৰাই কৰিব আৰু মোক কমেণ্টত জনাব কেনেকুৱা পায় এয়া চাওক ধুনীয়াকৈ পাকটো দি ভালদৰে বান্ধি দিয়া হ'ল যাতে খোল নাখায় এয়া আমাৰ পাক দিয়া হৈ গ'ল আৰু এই ডিছটো বনাবলৈ বহুত বেছি একো প্ৰয়োজনেই নহয় আপোনালোকে ভিডিঅ'টো চাই থাকিব একো ইমান ডাঙৰ বস্তু নালাগে কিন্তু খাবলৈ বহুত টেষ্টি হয় তাৰ পাছতে জুইত এনেদৰে আমি ভৰাই লিলোঁ মানে জুইত পুৰি ল'লোঁ আৰু এয়া জুইত পুৰা হৈ গ'ল অলপ সময় দিয়াৰ পাছতে এইখিনি উলিয়াই দিব পাৰি জুইৰ পৰা চাব যাতে দেৰি নাযায় ইয়াৰ পাছতে আদা নহৰু জলকীয়াটো নিজৰ আন্দাজমতে দিব পাৰে সেইখিনি লাগিব এয়া হৈছে আদা নহৰু জলকীয়া নিজৰ আন্দাজমতে দি ল'ব আদা নহৰু অলপ দিব লাগিব জলকীয়াটো নিজৰ মতে দিব আৰু এতিয়া দিম আমি মিঠাতেল ইয়াতে কেঁচা মিঠাতেলটো দিলে ধুনীয়া এটা গোন্ধ আহে আৰু ইয়াৰ লগত আন্দাজমতে নিমখ দি ল'ব এই যে আদা নহৰু পেষ্টটো সেইটো তেনেদৰেও চাটনি হিচাপে খাব পাৰে ভোট জলকীয়াৰ লগত আমি তেনেকৈও অলপ খাইছিলোঁ আৰু ইয়াত আমি ভোট জলকীয়া এড কৰিছিলোঁ বহুত টেষ্টি হৈছিলে বহুত বেছি টেষ্টি আৰু তাৰ পাছতে গোটেইখিনি বস্তু ধুনীয়াকৈ মিহলাই ল'ব আৰু আমাৰ ডিছ ৰেডি আৰু এয়া এতিয়া ভাতৰ লগত সকলোৱে ধুনীয়াকৈ গ্ৰহণ কৰিব পাৰে হয়নে বাৰু একেবাৰে ইজি আৰু খাবলৈ ইমানেই টেষ্টি হয় সেইটো বাপৰে বুজাব নোৱাৰোঁ এবাৰ ট্ৰাই কৰিব আৰু আমাৰ এয়া ডিছ ৰেডি একদম চিম্পুল আৰু একেবাৰে সহজ এবাৰ ট্ৰাই কৰিব আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই সকলোৱে ভাল পালে আৰু যদি ভাল পাইছে এটা লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো বহুত শ্বেয়াৰ কৰি দিব তেনেহ'লে আজিলৈ আহোঁ বাই বাই